সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি নতুন ভিডিঅ' এটা বনাম মানে আজি মোৰ ভাইটি জন্মদিন হয় আজি লক্ষী পূজাৰ দিনাখনে আৰু সি আজি বাইক এখন কিনিম বুলি ভাবিলে তাকে কি বাইক লওঁ তাকে ভাবি আছোঁ পালচাৰ ল'ব তাৰপা এইখনো চাইছোঁ 220 এখন তাৰপাছতে কালাৰটো নীলা আৰু ক'লা এইখনো বাৰু বেয়া নহয় আৰু এখন আছে ইয়াতকৈ অকণমান দামী খালি সেইখন ল'বলৈ অকণমান দিগদাৰ হ'ব এইখন 400cc হয় NS এইখনৰ দামটো অকণমান বেছি 2,55,000 নে কিমান কৈছে বাকি সেইটো ভাইটি ই পুলিচত কৰে ইয়াৰ আজি জন্মদিন আৰু এখন বাইক মই তাকে উঠি চাইছোঁ তাৰপা ডিলাৰ পৰা কৈছে লৈ লওক মই মোৰ এখন বাইক আছে মোৰ গাড়ীত থবলৈও জেগা নাই সেইকাৰণে মই লৈনো কি কৰিম লাষ্টত আমি এখন বাইকেই আমি ফিক্স কৰিলোঁ এইখন ল'ম বুলি আৰু এইফালে আমাৰ বাইক ৰেডি হৈ গ'ল ধুই মেলি ধুনীয়াকৈ সাৰ্ভিসিং কৰি দিছে এতিয়া সোনকালে যাব লাগে ঘৰত আকৌ লক্ষী পূজা আয়োজন কৰিব লাগে আকৌ জন্মদিনো উদযাপন কৰিব লাগে কেক চেক লৈ মেলি আকৌ খানা পিনা কথা আছেই আকৌ কাম চাম হৈ গ'ল এতিয়া বাইকখন এতিয়া আমি ঘৰলৈ লৈ যাম আৰু ইয়াৰ আজি বাৰ্থডে তাতে সোনকালে যাবও লাগে ঘৰত লক্ষী পূজা পাতিছে এই লক্ষী পূজাৰ দিনাখনে জন্ম ঘৰতো খানা চানা আয়োজন হৈছে আজি লক্ষী পূজা আৰু তাতে এতিয়া বজাৰ সজাৰ কৰি মেলি আহিছোঁ দোকানতো অকণমান প্ৰসাদ চসাদ দি নিয়ম কৰিম আৰু আমাৰ এইফালে খানাও বনাই আছে দেখাইছোঁ আপোনালোকক খানা আজি বাৰ্থডে পাৰ্টিও আছে এইফালে নতুন বাইক এখন বাইক চলাব লাগিব বাইক চলোৱাই নাই এক লক্ষণ অকণমান গৈছে হৈছে যোৱা পিপিত উঠিবা দেই এই নতুন বাইকত উঠিবা যোৱা দেই ছাৰ মানে হেপী বাৰ্থডে ছাৰ কোন হেপী বাৰ্থডে ছাৰ মানে ষ্টুডেণ্ট কোন ছাৰ বুলি দিছে এইফালে আমাৰ আজি লক্ষী গা বেয়া চুৱেটাৰ পিন্ধিছে জ্বৰতে ল'ৰা অন্যদিনাখন বেলেগৰ কোচত নাযায় আজি যেনে তেনে গৈছে আৰু এইফালে কেক কাটিবৰ কাৰণে আমাৰ সাজু কৰিছে আমাৰ পিংকিয়ে দুটাকে কেক আৰু এইফালে এতিয়া কেক কাটিব লগত আমাৰ দেহাও আছে নালাগে এখন এই মম খোপা কাটিবি নে কিবা মমকেইটা লটা দিয়ে এইবাৰ তই যাতে Happy birthday to you. Happy birthday to you. Happy birthday Bayan to you. Happy birthday পুলিচো হ'ল এতিয়া পুলিচ বায়ান এটা বায়ান কেক দিব লাগিছিলে এটা পুলিচ কেক বুলি লিখিব লাগিছিলে তেতিয়াহে আমাক সি নোৱাৰে খাব এনে তাক অকণমান চেলেকা দিয়ে হৈ গ'ল এই পিলি নাহে নে পিলি নোৱাৰে হুইচেল মাৰ পুলিচক হুইচেল মাৰ এই পিলি নোৱাৰে খাব না মইহে খুৱাব লাগে তাক সি মোক খুৱাব নালাগে নহয় দে মই খুৱাই দিম পুলিচ চুনু কেক এখন দিবি দেই ইয়াত খাই আছে গধূলি হ'ব হ'ল এইফালে জোনো ওলালে দেখিছেই সোনকালে গৈ পথাৰৰ পৰা আহিব লাগে এতিয়া আহি পালোহি পথাৰত এতিয়া ইয়াতে পথাৰত এতিয়া চাকি দিম এইবাৰ আমাৰ মাটি আছে অকণমান দূৰত এতিয়া চবেই চাকি তাকি দি হৈ গ'ল আৰু মইহে এতিয়া লাষ্টত আহিছোঁগৈ অকণমান আগলৈ যাব লাগিব এই মাজত আছে পথাৰ অকণমান এইফালে লক্ষী ওলাইছে আৰু আমি পথাৰত চাকি গছ আগবঢ়াই দিলোঁ এইফালে ধূপ চাকি লগাই দিলোঁ এয়া আন্ধাৰ ঘৰতো এয়া চাকি দিবৰ কাৰণে যা যোগাৰ কৰিছে ঘৰত দিব লাগিব দোকানত দিব লাগিব ভঁৰালত দিব লাগিব আৰু এয়া চাউল তাউল ছটিয়াই এইফালে আই লক্ষীয়ে এয়া থালিখন আগবঢ়াই দিছে লক্ষী আগমন হ'বৰ কাৰণে এয়া প্ৰাৰ্থনা লৈছে দিব লাগিব আৰু এইফালে এয়া চাকি তাকি দিব বাকী প্ৰসাদো আয়োজন কৰিবলৈ আছে পায়স বনালে নাই জানো চাগে বনালে চাগে আজৰি হৈ মেলিহে চাকি দিছে আৰু এইফালে খানাও আয়োজন হৈ আছে বাৰ্থডে খানা আৰু তাতে বাইকৰ পাৰ্টিও আজি আৰু এইফালে আমাৰ প্ৰসাদ দিছোঁ আপেল প্ৰসাদ বুনিয়া ভুজিয়া চিৰা লগত নাৰিকল বনাই দিছে পায়স আছে আৰু এনেকৈ আৰু গোসাঁয়ে প্ৰসাদ লৈছে দেই প্ৰভু ঈশ্বৰ গ্ৰহণ কৰক দেই প্ৰভু ঈশ্বৰ সিঁচিলে
দোকানত প্ৰসাদ চসাদ দি চাকি তাকি জ্বলাই মেলি এতিয়া খাবলৈ আহিছোঁ। এইফালে পুৰি আছে, চব্জি আছে, মাটিদাইলৰ তৰকা আছে, চাটনি আছে, শুকান চব্জি আছে। এইফালে বাৰ্থডে পাৰ্টি আজি এনেকৈ খাই দিছোঁ, লগতে কেকো দিছে আৰু ৰাইজ আহি আছে, খাই আছে আৰু বহুত মানুহ আহিবলগীয়াও আছে। আজি লক্ষী পূজা বুলি এনেকৈ আৰু ভিডিঅ' এটা বনালোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোকে শেষবাৰলৈ শুভ